গুড মৰ্ণিং গাইজ, আশা কৰোঁ আপোনালোক সকলো চব ভালে আছে। আমিও ভালে আছোঁ আৰু আজি মই বহুত বেছি এক্সাইটেড কাৰণ আমি ৰোড ট্ৰিপটো গাড়ীত বহুত কৰিলোঁ। আজি ফাৰ্ষ্ট টাইম নহয়, কিন্তু আগতেও বাইক ৰাইড কৰিছোঁ, কিন্তু আজি অলপমান দূৰলৈকে যাম। মোৰ হোম টাউন টিয়কলৈ, যোৰহাটৰ পৰা 30 কিলোমিটাৰমান দূৰ হ'ব। এতিয়া সময় হৈছে 6টা আৰু আমি ৰেডি হৈ গ'লোঁ। আমাৰ নতুন বাইকখন আপোনালোকক দেখুৱাই নাই নহয়, সেইখনো চাই লওক আপোনালোকে। এইখন আমাৰ বাইকখন আৰু ইয়াতে আমি যাম টিয়কলৈ। তুমি ৰেডি নে? আমি পুৰা ৰেডি আৰু এতিয়া তামাম চৰ্দি লাগিছে আৰু আমাৰ লগত গোপ্ৰ নাই বাৰু, বাট ষ্টিল মোবাইলেদি আমি যিখিনি পাৰোঁ আপোনালোকক দেখুৱাব ট্ৰাই কৰিম। তো ব'লক আমাৰ বাইক ৰাইডটো আমি ষ্টাৰ্ট কৰোঁ। ব'লক। আমি এতিয়া সোণাপুৰ পালোঁহি। এতিয়া বাইকত ফুৱেল ভৰাবলৈ সোমাইছোঁ। তাতে সেইফালে দীপাংকৰে ভৰাই আছে আৰু আমি ইয়াৰ পৰা এতিয়া ওলাই যাম। ৰাস্তাত কিবা কিবি দেখিলে আপোনালোকক দেখাম, ব'লক যাম। আমি মৰিগাঁও ফালে যোৱা পইণ্টটো ক্ৰছ হৈ আহিলোঁ। এতিয়া আহঁতগুৰি পাওঁ হৈছোঁ। ৰাস্তাৰ ইফালে দেখিছে নাই ভেলাঘৰটো? সদায় উৰুকা সময়ত বহুত ধুনীয়া ধুনীয়াকৈ বনাই উলিয়ায়। এইবাৰো উলিয়াইছে, এইবাৰ কৰোণা সজাগতাৰ ওপৰত বনাইছে আৰু এটা বহুত ধুনীয়া ধুনীয়া মেছেজ দিয়ে প্ৰত্যেকবাৰে। আৰু ছাইডত চাওঁ, কৰোণা ভাইৰাছটো ইমান ধুনীয়াকৈ বনাই উলিয়াইছে। এতিয়া আগলৈ গৈ থাকোঁ ব'লক। আমি এতিয়া আহঁতগুৰি পাইছোঁহি। আপাৰ আছাম ছাইডে গ'লেতো এইখিনি জেগা ৰখোৱাটো মাষ্ট। আমি ডাব খাবলৈ ৰখালোঁ আৰু ডাবৰ লগতে আজিকালি ইয়াতে বহুত বস্তু পোৱা যায়। সেয়া পিছফালে মোৰ দেখিছোঁ চাগে, চালনী বনাই থৈ দিছে। আগত খৰাহিও আছে। আপোনালোকে যদি গুৱাহাটীৰ পৰা যোৰহাট ছাইডে যায়, তেনেহ'লে ইয়াতে আপুনি ডাব খোৱাৰ লগতে এইবিলাকো কিনিব পাৰে, দৰকাৰ হৈছে। আৰু এইফালেও জাকৈ আছে আৰু খালৈ এইবিলাক ভালকৈ বনাই থৈ দিছে। তুমি ল'লা ডাব? এই ডাব ল'লোঁ আৰু ট্ৰিপটো এতিয়ালৈ বিৰাট ভাল চলি আছে আৰু ৰাস্তাও ভাল। টোল লোৱাৰ পৰা ৰাস্তা ইম্প্ৰুভ হৈছে বহুতখিনি। আমি পটাপট ডাবখিনি খাওঁ আৰু আগবাঢ়ি গৈ থাকোঁ। মই আপোনালোকক এটা বস্তু দেখাম, ইয়াতে আছে। বাইদেউ সুধোঁ, এইটো কি হয়? এইটো কি হয়? ম'হৰ দৈ। ইয়াতে ম'হৰ দৈ পোৱা যায়, কিন্তু বহুত ভাল। আপোনালোকক যদি ম'হৰ দৈ লাগে তেনেহ'লে ল'ব পাৰিব। ইয়াতে ধুনীয়াকৈ বাঁহত ভৰাই ভৰাই থৈ দিছে। কিমান দাম? এটাত ন? এটাত 150কৈ। আৰু ইয়াত জাপিও আছে। আপোনালোকৰ যদি লাগে ইয়াতে কিবা বস্তু ল'ব পাৰিব। এতিয়া আমি ডাব খাওঁ, তাৰপিছত আৰু ওলাই গৈ থাকোঁ। আমি জখলাবন্ধা পাইছোঁহি। ইয়াতে আমি চাহ আৰু চিঙৰা খাব সোমাইছোঁ। চাহ নাখাওঁ বাৰু, মই চিঙৰাই খাম। অলপ ভোকো লাগিছে, যিহেতু আমি ঘৰতে ব্ৰেকফাষ্ট কৰি আহিছিলোঁ, কাৰণ ৰাতিপুৱাই হোটেলবিলাক ইমান নুখুলে, সেইটো কাৰণে। ইয়াতে আমি চিঙৰা অৰ্ডাৰ দিছোঁ আৰু কচুৰি অৰ্ডাৰ দিছোঁ। দীপাংকৰে খোৱা ষ্টাৰ্ট কৰিলেই। চিঙৰাটো বেয়া নহয় দেই, চাইজ ভালখিনি ডাঙৰ হয়। কচুৰিও আছে লগত। এতিয়া ক'ব সেয়া নাই, ফটাফট খাই লওঁ। খাই পেলাই নেক্সট এতিয়া কাজিৰঙা যিটো ভিউ পইণ্ট আছে তাত ৰখাম। সেইখিনি খাই ফটাফট তালৈ যাওঁ। এতিয়া 11:15 হৈছে আৰু আমি জখলাবন্ধাত চিঙৰা কচুৰি খাই ল'লোঁ। এতিয়া গৈ থাকোঁ লাহে লাহে। আমি চাগে ঘৰ গৈ পামগৈ 3:30মান বজাত। আমি কাজিৰঙা অলপ দূৰ সোমায়েই ৰাস্তাৰ বাওঁফালে বাইকৰ পৰা ইমান ধুনীয়াকৈ হৰিণৰ জাক এটা দেখিলোঁ। আমি বাইকখন ৰখাই অলপ ওচৰৰ পৰা চালোঁ আৰু অলপমান আপোনালোকৰ কাৰণেও ভিডিঅ' কৰি ল'লোঁ। আমাৰ ফালে পলাই দিলে। নপলাবি। কি ভাল লাগিছে। কি ভয় খাই চাইছে এইফালে। দৌৰিলে। আহ।
ফাইনেলি আমি ঘৰ পালোহি এতিয়া 4টা বাজিলে আমি লাহে লাহেও আহিছোঁ ৰাস্তাত কাৰণ দেৰগাঁৱৰ পৰা এইখিনি ৰাস্তা বহুত বেছি বেয়া আছিলে বেয়া মানে ৰাস্তাৰ কাম চলি আছিলে 4 লেনৰ কাম আৰু আমি সেইকাৰণে অলপমান দেৰি হ'ল আমি বাৰু লাহে লাহে আহিছোঁ ন আমি সেইকাৰণে অলপমান স্পীডটো কমিলে ৰাস্তা মানে দেৰগাঁৱৰ পাছৰ পৰা যিটো 4 লেনিং হৈ আছে তাৰ কাৰণে অলপ ডাইভাৰচন বহুত আছে টায়াৰিং আছিলে বাট ইয়াতে আহি পেলাই যিটো এটমছফিয়াৰ গোটেই ঠাণ্ডা পৰিৱেশ হিন্দীত যিটো কয় চাৰে পেছে ইচিকেহে যিটো এটমছফিয়াৰটোৰ কাৰণে চিটিত যিটো হিউ এণ্ড ক্ৰাই থাকে তাৰ পৰা আমি বহুত মুকলি জেগাত আহিছোঁ আৰু ইয়াতে ওচৰত পথাৰতে নাম হৈ আছে কি নাম হৈ আছে এইটো ভাগৱত পাঠ চলি আছে 4দিনীয়া আজি কাইলৈ শেষ সেইকাৰণে আমি কালি ৰাতিপুৱা যাম সামৰণিলৈ অজন্তাই কালি এবাৰ দেখাই দিব আপোনালোকে ইয়াৰে একবাৰ এনভাইৰনমেণ্টটো এবাৰ চাই লওক ইমান ধুনীয়া ইমান পিচফুল একবাৰ তুমি দেখাই দিয়া মোৰ বস্তুখিনি পিছফালে দেখিছোঁ চাগে আমাৰ ফুলনিখন পেহীয়ে কৰিছে বহুত বেছি ধুনীয়া ফুল ফুলিছে বহুত কালাৰফুল হৈ আছে আপোনালোকক এবাৰ দেখাওঁ চাই লওক এইজোপা চাওক গোলাপ ফুল বহুত ধুনীয়া কালাৰ হৈছে আৰু দেখিবলৈ বহুত ডাঙৰ ইপা এইজোপা য়েল্লো কালাৰটো খুব ধুনীয়া আৰু আছে বহুতখিনি আপোনালোকক দেখাই আছোঁ এইখিনি ছিজন ফ্লাৱাৰ বহুত ধুনীয়া ধুনীয়া ফুল আছে এইবিলাক কালাৰফুল হৈ আছে গোটেই একদম মই চবৰে নামবিলাক নাজানো দেই সেইটো কাৰণে ক'ব পৰা নাই চবৰে নামবিলাক মই ঘৰত পেহীহঁতক সুধিলেহে গম পাম মই আপোনালোকক মাত্ৰ ফুলখিনি দেখাই দিছোঁ আৰু আগলৈ বিলাহীও লাগি আছে মই দেখাইছোঁ ৰ'ব আপোনালোকক এয়া বিলাহী কেঁচা হৈ আছে পকা নাই এতিয়ালৈ ফুলনিখনটো আপোনালোকে দেখিলেই আৰু আমাৰ সেইদিনা ঘৰ গৈ পাওঁতে ইমান বেছি দেৰি হৈ গ'ল মাহঁতে লাঞ্চ ৰেডি কৰি থৈ দিছিলে আমি সেইখিনি খাই ল'লোঁ কাৰণ বহুত বেছি ভোক লাগি আছিলে তাৰপিছত আমি অলপ ৰেষ্ট ল'লোঁ আৰু ৰাতি আমাক পেহীহঁতৰ ঘৰলৈ ডিনাৰ কৰিব মাতি থৈ গৈছিলে আমি পেহীহঁতৰ ঘৰত ডিনাৰ কৰিলোঁ তাৰপিছত জল্দি আমি ঘৰ আহি আকৌ শুই গ'লোঁ কাৰণ বহুত ভাগৰ লাগি আছিলে আৰু আমাৰ ফাৰ্ষ্ট এপিছডটো ইমানলৈকে আছিলে আপোনালোকে যদি আমাৰ বাইক ৰাইডটো ভাল পালে তেনেহ'লে এটা বিগ থাম্বছ আপ দিব আৰু আপোনালোক যদি আমাৰ চেনেলটোলৈ ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছে তেনেহ'লে সাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ আমি বহুত ভাল ভিডিঅ'টো দিয়ে থাকোঁ আৰু আমাৰ নেক্সট এপিছডটো বহুত এক্সাইটিং হ'ব গৈ আছে কাৰণ আপোনালোকক যে আমি কৈছিলোঁ ভাগৱত পাঠ চলি আছে আমাৰ ওচৰতে সেইখিনি আমি আপোনালোকক দেখাম আৰু আমি ইমান লাকি কাৰণ পিছদিনাৰ পৰাই আমাৰ বাগানত পাত ছিঙা ষ্টাৰ্ট কৰিছে আৰু আমি সেইখিনি নিজে চোৱাৰ লগতে আপোনালোককো দেখাব পাৰিলোঁ আৰু আমিও অলপমান পাত ছিঙা শিকিলোঁ এটা বাগানীয়া এক্সপিৰিয়েঞ্চ আমাৰ হ'ল আৰু আমি তাৰপিছত গুৱাহাটীলৈ আকৌ ৰিটাৰ্ণ গ'লোঁ আৰু আমি ছেকেণ্ড এপিছডটো এডিট কৰিয়ে আছোঁ ফাৰ্ষ্ট এপিছডটো এইখিনিলৈকে আছিলে তেনেহ'লে আজিলৈ আহোঁ বাই বাই